মোৰ ইউটিউব চেনেলৰ প্ৰিয় ভিউৱাৰ্ছসকল, মই আজি মোৰ চাট বাগানত ঘটা এটা ঘটনাৰ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আমাৰ বহুতে সাধাৰণতে ঘৰত কম বেছি পৰিমাণে অকণমান হ'লেও হালধি আদা খেতি কৰেই, আৰু আমাৰ ঘৰতো বহু দিনৰ পৰাই অকণমান হ'লেও হালধি দুই এজোপা গছ হ'লেও লগাই আহিছোঁ। মোৰ শাহু মাকো মই দেখিছোঁ সদায় বাৰীখনৰ চুকত অকণমান হ'লেও হালধি গছ লগাইছিল। তো কোনোদিনাই ধৰক হালধি গছত ফুল ফুলা আজিলৈকে দেখা নাছিলোঁ, কিন্তু আজি মোৰ চাট বাগানত লগোৱা মোৰ হালধি গ্ৰ' বেগত লগোৱা হালধি কেইজোপামানৰ ভিতৰত এজোপা হালধি গছত ফুল এপাহ দেখা পাই মই বৰ আচৰিত হ'লোঁ। আৰু মই লগে লগে আহি মোবাইলৰ ইণ্টাৰনেট খুলি পেলাই চাই পেলাই গম পালোঁ, ইণ্টাৰনেট আৰু ইউটিউবত চাই গম পালোঁ যে হালধি ফুলটো হোৱাটো বহুত নহয়ে সাধাৰণতে। গম পালোঁ যে হালধি ফুল হেনো সৌভাগ্যৰ প্ৰতীক, ই অতি দুৰ্লভ। গতিকে সেইটো কথাটো জানি মোৰ বহুতেই মই আনন্দিত হ'লোঁ যে মোৰ বাগানত মই হাতে লগোৱা এজোপা গছৰ পৰা যে এই ফুল হৈছে। তাৰপিছত মই চাই পেলাই গম পালোঁ ইউটিউবত যে হালধি ফুল বহুত বছৰ মূৰতহে ফুলে, কিন্তু মোৰ টাবততো মই আজি যোৱা বহাগ মাহতহে মই লগাইছিলোঁ, আৰু এতিয়া হালধি ফুলপাহ দেখিলোঁ আৰু গম পালোঁ যে হালধি ফুল গণেশ দেৱতা আৰু লক্ষী পূজাটো লাগে। আৰু ইউটিউবত চাই গম পালোঁ যে যেনেদৰে ফুলপাহ আনি এনেকৈ সংৰক্ষণ কৰি থ'ব লাগে আৰু পিছত কেনেদৰে ৰাখিব লাগে সেইমতেই মই থৈছোঁ। যিজোপা হালধিত ফুল ফুলে সেই হালধিজোপাৰ হালধিখিনিও বহুত গুণ আছে আৰু বহুত মূল্যৱান হয়। সেই হালধিৰ পৰা বহুত দুৰাৰোগ্য ৰোগৰ মেডিচিন বনায়। গতিকে মোৰ কথাটো গম পাই পেলাই মোৰ ইমানেই ভাল লাগিল, আৰু আপোনালোকৰ আগত এইখিনি কথা মই শ্বেয়াৰ কৰিছোঁ। এইকাৰণে হয়তো মোৰ চাট বাগানত হালধি ফুলিছে, হয়তো আপোনালোকে মোৰ প্ৰতি ভাল পোৱা বা মোক থকা কৃপাৰ কাৰণেই হয়তো মই আজি মোৰ চাট বাগানত এপাহ হালধি মই ফুল হাততে পাইছোঁ। আৰু সেইকাৰণে মই আপোনালোকলৈ এটা অনুৰোধ যে আপোনালোকে যদি কিবা জানে এই হালধি ফুলৰ বিষয়ে মোক কমেণ্ট কৰি জনাব, মই জানিবলৈও বহুত আগ্ৰহী। আৰু শেষত সকলোকে মোৰ চেনেলটো চোৱাৰ কাৰণে বা ছাবস্ক্ৰাইব কৰাৰ কাৰণে মই ধন্যবাদ জনাই ভগৱানৰ শ্ৰীচৰণত চিন্তি মই এইখিনিতে সামৰিছোঁ আৰু ধন্যবাদ।